হেল্ল' নমস্কাৰ বন্ধুসকল আপোনালোক আকৌ স্বাগতম জনাইছোঁ এছএমপিৰ সপ্তাহৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধুসকল বৰ্তমান সময়ত ফেচবুকৰ এটা নতুন আৰু ডাঙৰ সকলোতকৈ ডাঙৰ এটা ফেচবুক মনিটাইজেশ্যন আপডেট আহিছে য'ত আপোনালোকে অতি সহজতে আপোনালোকৰ ফেচবুকটো আপোনালোকে মনিটাইজ কৰিব পাৰিব আপোনালোকৰ কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাথাকে আপোনালোকৰ কোনো ধৰণৰ ফেন ফলোয়িংছৰ আপোনালোকৰ ৱাটচ টাইমৰ কোনো ধৰণৰ আপোনালোকৰ দিক্কত নাথাকে য'ত আপোনালোকে অতি সহজতে আৰু কম সময়তে আপোনালোকৰ ফেচবুক পেজে হওক বা ফেচবুক প্ৰফাইল আপোনালোকে মনিটাইজ কৰিব পাৰিব বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেলত নতুন আছে তেনে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ বন্ধুসকল আগতে ফেচবুক মনিটাইজেশ্যন চিষ্টেমবিলাক অলপ বেলেগ আছিল য'ত আপোনালোকে ফেচবুকৰ মনিটাইজেশ্যন অপশ্যন গৈ আপোনালোকৰ বিভিন্ন ধৰণৰ মনিটাইজেশ্যন অপশ্যন আছিল য'ত আপোনালোকৰ বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছিল যেনেকৈ আপোনালোকৰ ষ্টাৰ মনিটাইজেশ্যনৰ বাবে আপোনালোক মিনিমাম 500 ফলোৱাৰ্ছ লাগিছিল লগতে আপোনালোকৰ 30 দিনৰ ভিতৰত আপোনালোক 500 ফলোৱাৰ্ছ হ'ব লাগিব তাৰ পিছতে আপোনালোকে ষ্টাৰ মনিটাইজেশ্যন কৰিব পাৰিব কিন্তু বৰ্তমান সময়ত ফেচবুকে কি কৰিছে আপোনালোকৰ সকলোবোৰ মনিটাইজেশ্যন অপশ্যন আছে কিন্তু আপোনালোকে এজেগাত আপোনালোকৰ মনিটাইজ কৰিলে সকলোবোৰ মনিটাইজ আপোনালোকৰ অট'মেটিকলি হৈ যাব ইয়াৰ কাৰণে আপোনালোকে চিম্পলি কি কৰিব লাগিব আপোনালোকৰ য'ত আপোনালোকৰ ফেচবুক পে আউট একাউণ্টছ বুলি এটা অপশ্যন থাকে তাত আপোনালোকে ক্লিক কৰি আপোনালোকে ফেচবুক পে আউট একাউণ্টছটো বনালে হ'ল বাকীবোৰ মনিটাইজ যিবিলাক কৰিব লাগে সেইবিলাক আপোনালোকৰ ফেচবুকে নিজে অট'মেটিকলি আপোনাক মনিটাইজ কৰি দিব বাকী আপোনাৰ ফেচবুক য'ত আপোনালোকৰ পে আউট একাউণ্ট থাকে সেইটো আপোনালোকে ফেচবুক পে আউট একাউণ্ট আপোনালোকে ভালদৰে ক্ৰিয়েট কৰিব বাকীখিনি কাম ফেচবুকে ক'ত কেনেকৈ মনিটাইজ কৰিব লাগে আপুনি অট'মেটিকলি মনিটাইজ হৈ যাব চ' বন্ধুসকল মই এই ভিডিঅ'টোত মই আপোনালোক দেখালোঁ হয় কেনেকৈ আপোনালোকে ফেচবুকত পে আউট একাউণ্টছ ক্ৰিয়েট কৰিব পাৰে কিন্তু ইউটিউবৰ নতুন ৰুলছ এণ্ড ৰেগুলেশ্যন মতে আমি ইউটিউবত এনেধৰণৰ ভিডিঅ' আমি বনাব নোৱাৰোঁ য'ত আপোনালোকৰ পাৰ্চনেল বস্তু বা পাৰ্চনেল ইনফৰ্মেশ্যন শ্বেয়াৰ কৰা যায় য'ত আপোনালোকৰ ফেচবুকত পে আউট একাউণ্টছ বনালে কিছুমান পাৰ্চনেল ডকুমেণ্টছ দিব লাগে সেইকাৰণে মই এই ভিডিঅ'টোত বা কোনো এতিয়া বৰ্তমান ভিডিঅ'ত আপোনালোক দেখুৱাব নোৱাৰিব যে ফেচবুক পে আউটছ এখন কেনেকৈ ক্ৰিয়েট কৰে যিসকলে আগতে দেখাইছিল তেওঁলোকৰ ভিডিঅ' আৰু চেনেল লাহে লাহে ডিলিট হৈ আছে আৰু মই যদি এই ভিডিঅ'টোত বনাই দিওঁ তেনেহ'লে মোৰ চেনেলটো ৰিক্সত গুচি যাব সেয়ে বন্ধুসকল আপোনালোকৰ যদি আপোনালোকৰ ফেচবুক পে আউট একাউণ্টছ বনাব নাজানে তেনেহ'লে আপোনালোকক মোৰ এই ভিডিঅ'ত এটা ভাল চাই এটা কমেণ্ট কৰিব মই যিকোনো এজন ৰেণ্ডম লোকৰ এটা কমেণ্ট পিক কৰিম আৰু সেইজন ব্যক্তিক মই নিজে পে আউট একাউণ্ট ক্ৰিয়েট কৰি দিম আপোনালোকে চিম্পলি একো কৰিব নালাগে চিম্পলি আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভাল চাই এটা কমেণ্ট কৰি দিব আৰু আপোনালোকৰ কমেণ্টৰ মাজৰ পৰা এজন ব্যক্তিৰ কমেণ্ট মই চিলেক্ট কৰি আপোনালোকৰ ফেচবুক পে আউট একাউণ্ট মই বনাই দিম চ' বন্ধুসকল আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব